Welcome back to my YouTube channel Listener Vlogs. এতিয়া আমি ফুৰিব গৈ আছো সবে গোটে ফ্যামিলি ফুৰিব গৈ আছো ক'ত ফুৰিব যাম আপোনালোকক দেখাই যাম ভিডিওটো অকণ স্কিপ নকৰাকৈ আপোনালোকে চাই যাব এণ্ডলৈকে দেখিছেনে কিমান ডাঙৰ গণেশ মন্দিৰ মানে হিলগুটিটোৱে মানে গণেশৰ নিচিনা কি ধুনীয়া মন্দিৰটো গণেশ মন্দিৰটো কি ধুনীয়া ফাইনেলি আহি থকা মন্দিৰ পাই গ'লোহি দৌল গোবিন্দ মন্দিৰ আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া মন্দিৰ এয়া ভিতৰত চাওক কি ধুনীয়া মন্দিৰটো কি ডাঙৰ কি ধুনীয়া মন্দিৰ ইয়াত এতিয়া ধূপ জ্বলাব লাগিব চাকি জ্বলাব লাগিব এইটো ধূপ চাকি জ্বলোৱা গৃহলৈ যাব গৈছে বলক এতিয়া আমি ধূপ জ্বলাই আহোঁগৈ ইমান ডাঙৰ চাওক কি ধুনীয়া সোণৰ মূৰ্তি ইমান ধুনীয়া মূৰ্তিটো সোণৰ হয় এই মন্দিৰত সেৱা কৰোঁগৈ কি ধুনীয়া দেখিছেনে গোটেই জেগা অকণো লেতেৰা নাই গোটেই চাফা কৰি থৈ দিছে কি ধুনীয়াকৈ সেইটো বান্দৰ তাত বহুত বান্দৰ আছে কিবা খাই আছে বান্দৰে আমি এইখিনি দেখিয়ে নাপালোঁ যে আমি গুৱাহাটীলৈ অহাৰ কাৰণে দেখিব পাইছোঁ ইমান ধুনীয়া মানে মন্দিৰ আছে আমাক আহিলে দেখুৱালেহি আৰু কি ধুনীয়া আমি দৌল গোবিন্দ মন্দিৰ মানে নামটোহে শুনি আছিলোঁ কিন্তু এতিয়া আহিব পালোঁ বহুত ভাল লাগিছে আজি কি ধুনীয়া এইটো এটা দেখিছেনে তাত মানে বান্দৰ এটা বহি আছে দেখি পাইছেনে জানো কি ধুনীয়া তাতে বহি আছিলে এতিয়া ওলাই আহিলে বলক এতিয়া মন্দিৰ সেৱা কৰি আহোঁ ইমান ডাঙৰ দেখিছে ইয়াতে সেৱা কৰিব লাগিব বোলা আমি সেৱা তাত পাৰ্মিশ্যন নাছিলে সেইকাৰণে ইয়াত তাত বনাব নোৱাৰিলোঁ আমি মন্দিৰটোৰ ভিতৰত অলপ দেখা পাৰিলোঁ অলপ কৰিব নিদিলে ইয়াত পাৰ্মিশ্যন নিদিলে এতিয়া প্ৰসাদ দিব পায়স আৰু প্ৰসাদ দিছে এয়া ইয়াত ক্ষীৰ খাব দিছে এয়া চাওক বান্দৰ কিবা খাই আছে কিবা খাব দিছে ইমান ডাঙৰ টিলিঙা এয়া শ্ৰীৰাম এয়া কৃষ্ণ বলক এতিয়া এফালৰ পৰা গৈ পিনে মই আপোনালোকক চব দেখুৱাই আছোঁগৈ এয়া পৰশুৰাম এইফালে বামন নৰসিংহ এইফালে ৰভাঘৰ ইয়াত নাটক চাটক কৰিব পাৰে তাকে ধুনীয়া ধুনীয়া দেখিছিলে কিমান ডাঙৰ বহুত ডাঙৰ হয় এয়া কৃষ্ণ সৰুকালৰ এয়া যুদ্ধ কৰিবলৈ যোৱা সময়ত এয়া কৃষ্ণ গৰু চৰাবলৈ যোৱা সময়ত কি ধুনীয়া ময়ূৰ কৃষ্ণই বাঁহী বজাই আছে আৰু পিছফালে কি ধুনীয়া ঝৰ্ণা বৈ আছে আৰু এইফালে কৃষ্ণই যেতিয়া মাখন চুৰি কৰি খাইছিলে মাকে বান্ধি থৈ দিছিলে এয়া কি ধুনীয়া ধুনীয়া এইফালে কৃষ্ণ বসুদেৱে মানে লৈ গৈছিলে যেতিয়া
জন্ম হোৱাৰ পিছত এতিয়া গোটেই বতাহ বৰষুণ দিছিলে আৰু এফালে কৃষ্ণই মাখন চুৰি কৰি খাই আছিলে গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চাই আহি বহুত ভাল লাগিলে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকো ভাল লাগিলে আকৌ আহিছোঁ আপোনালোকৰ মাজত এটা অন্য ভিডিঅ' লৈ বাই বাই